নমস্কাৰ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালো শিলা 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 মই তোৰ আকাশৰে 2021 1 জানুৱাৰী হঠাৎ ডিচিশ্যন হ'ল যে আমি অলপ ওলাই যাওঁ ক'ত যাম বুলি ভাবি থাকোঁতে ভাবিলোঁ মালিনীথানলৈকে যাওঁ এয়া আমি বগীবিল দলঙত গৈ উঠিমগৈ এতিয়া নৰখোঁ দলঙত নহ'লে বহুত দেৰি হৈ যাব আপোনালোকে যদি মন কৰে দলঙৰ দুইফালে এটা বস্তু দেখিব সেয়া হৈছে ফটো তোলা এয়া আমি ধেমাজি জিলাত সোমালোঁ চাওকচোন চাৰিওফালে সেউজীয়া সেউজীয়া মনটোৱে কিবা ভাল লাগি যায় নহয়নে বাওঁফালে ধেমাজি টাউন লখিমপুৰ যায় আৰু আমি এতিয়া সোঁফালে যাম সেই যে ওখ ওখ পাহাৰবোৰ দেখিছে সেয়া হৈছে অৰুণাচল আমি পাহাৰত উঠিম আৰু এয়া আমি উঠিলোঁ ইয়াৰ পামগৈ আমি এতিয়া মালিনীথান এয়া মোৰ পিছফালে এয়া এতিয়া আমি সোমাম তাৰ কাৰণে টিকেট কাটিব লাগিব দেউতাক পঠিয়াই দিছোঁ টিকেট কাটিবৰ কাৰণে এয়া টিকেটখন এয়া কিমানকৈ ল'লে যে 10 টকা আৰু যেনে ষ্টুডেণ্ট 5 টকা এয়া আমি সোমাই আহিলোঁ আৰু মাস্কখন বোলে পিন্ধিবই লাগিব সঁচাকৈ ইমান বেছি ধুনীয়া থানখন যে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি দীঘলকৈ উশাহ এটা লৈ লৈছোঁ কাৰণ গম পাব বলক দিব লাগিব আৰু বহুত আছে নেকি ভাগৰ লাগিলে ৰ'ব লাহেকৈ যাওক চাই আহিছোঁ উফ 2020 চনেতো মোক একেবাৰে এলেহুৱা বনাই দিলে খোজ কঢ়াৰ অভ্যাস নাইকিয়া হৈ থাকিলে এতিয়া পাহাৰ বগাব লগা হৈছে উফ আৰু কিমান ওপৰলৈ যাব লাগিব পাইছোঁ পালোহি আৰু অলপ আছে ৰৈ লওঁ অকণমান ৰৈ লওঁ এইখিনিতে এয়া পালোহি থানখন চাওক বহুত মানুহ আজি কিন্তু মই নোসোমালোঁ কিয়নো মই জিন্স পেণ্ট পিন্ধি আছোঁ যিহেতু সোমাবলৈ ভাল নালাগে গতিকে বাহিৰখনকে চাওঁ বলক আৰু বোলে ওপৰত এটা মন্দিৰ আছে তালৈ যাওঁ আকৌ বগাওঁ এয়া খোজকৈ ওপৰলৈ আহি আছোঁ খোজ কঢ়াটো ভাল স্বাস্থ্যৰ কাৰণে
ভাগৰ লাগি গৈছেগৈ নোৱাৰিছোঁ উশাহ একেবাৰে ঘূৰাব পৰা নাই তথাপিও মই হাৰ মনা নাই ওপৰত বোলে কিবা ৰুপিনী মন্দিৰ আছে মই সেই মন্দিৰটো চামেই ব'লক লাহে 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 খোজকাঢ়ি যাওঁ ইমান ধুনীয়াকৈ ৰৈ আছে ভয়ে নকৰে মানুহলৈ ওপৰত ভাগৰ লাগি গৈছে অকণ বহি লৈছোঁ আকৌ ব'লক যুদ্ধলৈ যাম লাহে লাহে গৈছোঁ মোৰ কাৰণে একেবাৰে এখন যুদ্ধৰ দৰে হৈ পৰিছে এটা কথা ইয়াতে মাস্ক লৈ সোমাবলৈ গৈছিলে কিন্তু এতিয়া কাৰোৰে মাস্ক নাই আচলতে ইমানেই ওপৰলৈ খোজকাঢ়ি যাব লাগে যে উশাহ ল'ব নোৱাৰা হৈ যাওঁ মিউজিয়াম আৰু এইটো আজি বন্ধ একো নাই নেকি এইফালে অকণ কেনেকুৱা হয়গৈ চাই দিওঁ ওপৰৰ পৰা তলখিনি চাই দিওঁ পৰা নাই খোজ কাঢ়িছোঁ যদিও কষ্ট হৈছে যদিও মনটো কিন্তু ভাল লাগিছে ইয়াৰ পৰিৱেশটো বৰ ভাল হোৱা নাই ভিডিঅ'টো মোবাইলে কৰাৰ বাবে তথাপি চাওকচোন এয়া আমি মন্দিৰটো পামগৈ এখোজ দুখোজ তিনিখোজ চাৰিখোজ গৈয়ে আছোঁ দেখি থাকোঁ ওচৰত মন্দিৰটো পাওঁতে দূৰ দূৰ লাগি আছে মন্দিৰ এয়া পালোঁ উঠিছোঁ লাহে লাহে মন্দিৰটোলৈ ইয়াত মাত্ৰ বগোৱা এয়া মন্দিৰ চকুতে পৰিছে কোনডাল এইডাল ভিডিঅ'ত হয়তো আপোনালোকে পৰিৱেশটো বৰ ভালকৈ অনুভৱ কৰিব নোৱাৰিব কিন্তু সঁচাই বহুত বেছি ধুনীয়া নামি আহিছোঁ আৰু ওপৰত চাব লগা একো নাই আৰু তিনিটা বাজিল যেতিয়া ঘৰলৈ উভতো আৰু ইয়াৰ দেখোন শিলালিপি ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন আপোনালোকে ভিডিঅ'টো চাই হয়তো আপোনালোকে বৰ ভাল পোৱা নাই যিহেতু পিকচাৰ কোৱালিটি বৰ ভাল নহয় তথাপিও কেনেকুৱা পাইছে জনাব